নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। ज़माना छोड़ देंगे हम अगर तुम जाओ। হেৰ কিবা এটাতো তোক পালে এৰি দিম বুলি কৈছে। ভাল মিলিব গাখীৰ আৰু চাহপাত। चाहे तो रख लो चाहे छोड़ दो। ৰাখি ল নহলে কৈ দে, কাৰণ আমুল তাজা গাখীৰৰ মূল্য বহুত बात तो सही है আৰু তোৰ কম দামী চাহপাতৰ লগত এই গাখীৰ নিমিলে। নামেৰি চাহপাতৰ লগতহে আমুল তাজা গাখীৰ খাবা, তেতিয়াহে ইয়াৰ সোৱাদ বুজি পাবা। যেতিয়া আমুল তাজা গাখীৰ আলমাৰীত সোমাই থাকে তেতিয়া মাতি মাতি পাগল হৈ যায়। এনেকৈ আহা আমি দুয়ো মিলন হওঁ, আহা। এনেকৈয়ে মাতি থাকে। मोहब्बत तो हमारी है लेकिन मर्जी तुम्हारी। যেতিয়া আমুল তাজা গাখীৰ ফাটি যায় তেতিয়া ইয়াক যিমানেই যি কৰক মিলাব নোৱাৰি। কাৰণ খাবলৈ ভাল নহয় ফটা গাখীৰত চাহপাত দি চাহ বনালে, তেতিয়া আৰু কেঁহাহে লাগে। सही बात है। সেইকাৰণে লোকেল গৰু বা ছাগলী গাখীৰহে খাব লাগে। তেতিয়া যেনে গেষ্ট্ৰিক, বুকু জ্বলা কৰা আৰু থকা বন্ধ হোৱা কেতিয়াও নহয়। তেতিয়াই মিলন হয় খাচী আৰু পাঠা। যেতিয়া খাচী আৰু পাঠা মিলন হয় তেতিয়াই জন্ম পায় এনেকুৱা ভুবুলা ছাগলী। ক্ষীণমিন ছাগলী, পিছে খাই বেয়া নালাগিব, ভালেই লাগিব। কি খাই ভাল লাগিব? গাখীৰ গাখীৰ। আছে তোমাৰ চব আছে, হিয়া মৰম দেহা তোমাৰ চব আছে, চিন্তা নকৰিবা। সেইকাৰণে তোমাৰ ফুলকুমলীয়া দেহা দেখুৱাই ইনষ্টাগ্ৰামত ৰীল বনাবলৈ পাৰিছা। আছে নহয় তোমাৰ বহুত কিবা কিবি আছে, যেনে ধৰা আগফালৰ পকা কমলা কেইটা আছে, পিছফালৰ লেগ পিচ, ধুনীয়া চেহেৰা, ওঠত ৰঙা লিপষ্টিক আছে। अरे माल तो चालिया बे কণা আজি প্ৰথমবাৰ হাতী দেখিলে। की होए तू তুমি নাজানা? কি কোৱা হে? নজনাটো স্বাভাৱিক, কাৰণ কি ঠিক তেওঁ বনৰ পক্ষীও হ'ব পাৰে। হয় দে, ঠিক কৈছ তই, ভবাই নাছিলো। যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ লৈছো বিদায়। সকলোৱে ভালে থাকা, সুস্থ থাকা তাৰে কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ।